নমস্কাৰ বন্ধুসকল, মই নীৰৱ জোনাকে আজি এটি নতুন ভিডিঅ'তে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাইছে তেখেতসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। যি তোমাৰ ভাগ্যত আছে সি নিজেই দৌৰি তোমাৰ ওচৰলৈ আহিব আৰু যি তোমাৰ ভাগ্যত নাই সি আহিও তোমাৰ পৰা আঁতৰি যাব। জীৱনটোক ইমান চিৰিয়াছলি লোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আমি ইয়াতে থাকিবলৈ অহা নাই, আমি এদিন ইয়াৰ পৰা যাবই লাগিব। এটা কথা সত্য যে যদি জীৱনটো সুন্দৰ হ'লহেঁতেন তেন্তে আমি কান্দি কান্দি ইয়ালৈ আহিব নালাগিলেহেঁতেন। আৰু এটা মিঠা সত্যও এইটো যে যদি জীৱনটো বেয়া হ'লহেঁতেন তেন্তে আমি আনক কন্দুৱাই ইয়াৰ পৰা যাব নালাগিলেহেঁতেন। কাৰো পিছত দৌৰি নুফুৰিব, যি যাব বিচাৰিছে তেওঁক যাবলৈ দিয়া। আকৌ উভতি আহিব তেওঁ, মাত্ৰ তুমি তেওঁৰ যোগ্যৰ হোৱা আৰু সফল হোৱা। লক্ষ্য যিমানেই দূৰ নহওক, কিন্তু ৰাস্তা সদায় আমাৰ ভৰিৰ তলতে থাকে। যদি তোমাৰ মনৰ ভাৱ শুদ্ধ হয়, পবিত্ৰ হয়, তেন্তে তুমি পৃথিৱীৰ সকলো বস্তুকে সুন্দৰ আৰু পবিত্ৰ দেখিবা।